নমস্কাৰ মই আলফুলে আমাৰ চেনেল ডাৱৰ নিনাদলৈ আপোনাক স্বাগতম জনাইছোঁ ডাৱৰ নিনাদলৈ প্ৰথমটি অনুভৱ আমালৈ পঠিয়াইছে ঋতুপৰ্ণা শৰ্মাই সোণাৰীৰ পৰা তেওঁৰ লকডাউন ডায়েৰীৰ পৃষ্ঠা ঋতুপৰ্ণাই লিখিছে যদি এনে লাগে যদি এনে লাগে কাইলৈ শালিকাপুৰক ৰুটিৰ টুকুৰা খুৱাবলৈ হয়তো নাপাম যদি এনে লাগে চুবুৰীৰ মানুহবোৰক মাতি আনি শুনোৱা নহ'ল ৰ'দ পোৱাবৰ কাৰণে মাতিবানো কাক যদি এনে লাগে প্ৰথম দৰমহাৰে আইক কিনি দিয়া নহ'ল এযোৰ পাটৰ সাজ যদি এনে লাগে লেখা নহ'ল বহু কবিতা গোৱা নহ'ল গান সজোৱা নহ'ল কোঠা এঘৰি যুঁজা নহ'ল নিয়মৰূপী অনিয়মৰ বিৰুদ্ধে যদি এনে লাগে তোমাক শেষবাৰ লগ পাওঁতে সাৱটি ধৰিব পৰা হ'লে কিমান যে ভাল আছিল যদি এনে লাগে তোমাৰ কান্ধত মূৰ থৈ এবাৰ টোপনি নগ'লো কিয় ইমান অৰ্থহীন হিচাপ কিতাপ যেন ব্যাধীন যুগৰ ক্ৰঞ্চ পক্ষীৰ অস্ফুট আৰ্তনাদ তেতিয়াই বুজিবা জীৱনৰ সমানে মই তোমাকো ভাল পাওঁ আই পিতাই ভনী ভাই ৰ'দ ঘাই চুবুৰীটো আৰু হেঁপাহৰ বতাহে ধুৱাই থকা তলমল স্বপ্নবোৰৰ দৰে মোৰ ভাল লাগে তোমাক আৰু তুমিও চাগে তোমাৰো চাগে ফোন ইন চুমা সহজ আলিংগন টান কি কৰিম তেতিয়া মই এটা গীত শুনাম গীত শেষ হ'লে তুমি মোক আদৰুৱা নাম এটাৰে মাতি থাকিবা কেতিয়ালৈ নাজানো কিন্তু মাতিয়েই থাকিবা ধন্যবাদ ঋতুপৰ্ণা ভিউৱাৰ্ছ আপোনাৰো যদি এনে কিছু অনুভৱ গল্প বা কবিতা আছে আমাৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগলৈও এনেধৰণৰ অনুভৱ গল্প কবিতা আমাৰ পৰা শুনি থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আমাক মৰম দিবলৈ ভিডিঅ'ত লাইক কৰিবলৈ নাপাহৰিব